নমস্কাৰ, আমি এতিয়া গৈ আছোঁ শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ। কৃষ্ণ, আমি এতিয়া গৈ আছোঁ। বৰ্তমান আমি এতিয়া ৰঙিয়াৰ পৰা গৈ আছোঁ। 1 বা 1.5 কিলোমিটাৰ নিলগত বৰ্তমান হৈ থকা শংকৰদেৱ সংঘৰ যিটো 93 সংখ্যক অধিৱেশন, তাত আমি গৈ আছোঁ। আৰু পৰৱৰ্তী সময়ত আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিব। বিভিন্ন অঞ্চলত যোৱা বা বিভিন্ন বস্তু পৰিদৰ্শন কৰা আমি দেখা পাই থাকিব। আজি চাওক আমি কেনেদৰে আমাৰ অসমৰ এটা বৃহত্তৰ জাতিৰ যিটো এটা সত্তা, অসমীয়া যিটো জাতিৰ সংঘৰ যিটো এটা ধৰ্ম, যিটো শংকৰদেৱে যিটো ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছিল, আজি যিখিনি ভক্ত আজি তাত গোটেইখিনি সমাগম হ'ব। আজি যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে 9, 10, 11। এই সময়ত আমি বৰ্তমান ইয়াৰ পৰা গৈ আছোঁ। পৰৱৰ্তী সময়ত আপোনালোকে দেখা পাই দিব। আমি দেখুৱাম কেনেকুৱা কি হয়। আমি এনেকৈ আহিছোঁ গোটেইকেইজন। এই আগত বহি আছে এজন। আপোনালোকে দেখিব পাইছে এই কেনেকুৱা ধৰণৰ জাম লাগিছে। আপুনি ৰঙিয়া হাইৱে চকৰ পৰা একেবাৰে মঞ্জনা যিখিনি থলী, যিখিনি জেগাত হৈছিল তালৈ কেনেকুৱা জাম লাগিছে আপোনালোকে দেখা পাইছে। আপোনালোকে জাম দেখিব পাইছে কেনেকুৱা ধৰণৰ দিনতে আৰু ৰাতিপুৱা ক'বই নালাগে কেনেকুৱা ধৰণৰ জাম। নমস্কাৰ, আমি আধা ৰাস্তা আহি পালোঁ। খোজকাঢ়ি গৈ থাকিব লগা হৈছে কাৰণ গাড়ীৰ অৱস্থা দেখিলে আপোনালোকে পাগল হৈ যাব। আপোনালোকে চাওক গাড়ীৰ অৱস্থা কেনেকুৱা হৈছে। চাৰিওফালে কেৱল ভিৰ দেখিছে। মেইন এন্ট্ৰেন্স গেটেৰে সোমালোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ। আমি মেইন গেট খুলিলৈ আহক, আমি যাওঁ। এয়া আপোনালোকে দেখিব পাইছে বৰ্তমান ইফালৰ ৰাস্তাটোতে আমি সোমাই আছোঁ আৰু সিফালৰ ৰাস্তাৰ পৰা আহি আছে। এক সুচল পথ ইয়াত তৈয়াৰ কৰি দিয়া হৈছে কেৱল এই অনুষ্ঠানটোৰ বাবে। বহুত ৰ'দ, বহুত আপোনালোকে মানুহ জনসমাগম ইমান বেছি। চাওক আপোনালোকে দেখিব পাইছে ইয়াত বহুত ডাঙৰ মেলা এখন, যিখন এক্সপ' হৈছে ইয়াত বহুত ডাঙৰকৈ হৈছে। এইখিনি জাষ্ট প্ৰথম আমি আৰম্ভণি অহা জেগাখিনিয়ে। এয়া মোৰ লগত প্ৰীতম আছে। আমি এইখিনি জাষ্ট আৰম্ভ হৈ কৰিছোঁ আৰু ইফালে আছে, লেফ্ট চাইডে ৰাইট চাইডেও আছে। আৰু বাকী আমি আপোনালোকক খোৱা বোৱা বা ৰন্ধন প্ৰণালী যিবিলাক হৈছে এইবিলাক দেখোন। আৰু আপোনালোকে চাই থাকক কেনেকুৱা আমি দেখাইছোঁ মেইন মন্দিৰখিনি, মেইন যিখিনি আমি সেৱা কৰা যিখিনি ঠাই সেইখিনি দেখোন। নমস্কাৰ, আমি বৰ্তমান এতিয়া আছোঁ আমি শংকৰ সংঘৰ 93 সংখ্যক যি অধিৱেশন তাৰে বীৰ চিলাৰায় তোৰণ যিখন আছে তাত আমি আপোনালোকে দেখিব পাৰে। চাওক দেখিছে, চাওক। আৰু ইফালে আপোনাৰ মুখ্য কাৰ্যালয়টো আছে, আমি যাম তাৰে কাষত। আৰু ইফালৰ পৰা আপুনি যিবিলাক ষ্টল আছে, একচুৱেলি মানে যিবিলাক কেন্দ্ৰ, যি ঠাইৰ পৰা মানুহ আহিছে তাৰ যিবিলাক কেন্দ্ৰ ইয়াত চিৰিয়েলি এইফালে আছে আপোনাৰ এইফালৰ পৰাই আৰম্ভ একেবাৰে শিবিৰবিলাক ইয়াৰ পৰা এনেকৈ আমি যাম। আমি এতিয়া গৈ থাকিম আপোনাৰ এই তোৰণৰ মাজলৈ।
বৰ্তমান গৈ আছোঁ ইফালে আমি কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰলৈ গৈ আছোঁ গতিকে তাত আপোনালোকক দেখুৱাম তাত কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি থোৱা হৈছে আৰু বিশেষকৈ এইটো যিটো কেন্দ্ৰীয় সেৱা বাহিনীৰ যিটো শিবিৰ হৈছে সেইটো একচুৱেলি যিবিলাক ইয়াৰে লোকেল বা যিবিলাক মানুহে সহায় কৰিম বুলি ভাবিছে তেওঁলোকক এই কেন্দ্ৰৰ জৰিয়তে সহায় কৰে আৰু ইফালে আপোনাৰ মোৰ অপজিট ছাইডে যিবিলাক মাইক আপুনি আৱাজ শুনি আছে সেইটো চাইডত বাজি আছে আপোনাৰ মিটিংখন যিখন মূলৰ মিটিং চলি আছে এই মূলৰ মিটিংখন চলি আছে আৰু ইয়াত বৃহৎ মানে এনেকুৱা আপোনাৰ যিমান বেছি ভক্ত আপোনালোকক দেখালে আপোনাক চাগে মানে সেই হৈ যাব আপোনালোক দেখুৱাই আহেনে এয়া সমূহীয়া চাহৰ ব্যৱস্থা কৰা হৈছে লাল চাহ আৰু পিঠা তেনেকৈ বাকী তেওঁলোকে চাহটো খালে সমূহীয়া চাহটো কেনে লাগিল হা ভাল পালে ইয়াত বৰ্তমান খোৱাৰ কাৰণে সুবিধা কৰি দিয়া হৈছে তাৰে লাইনটোৰ বিষয়ে লাইনটো মানে এতিয়া আমি দেখাওঁ একদম ইয়াৰ পৰা একদম 3 পাক সোমাই পেলাই লাইনটো হৈছে তিনি পাক মানে আপোনালোকে দেখা পাব লাইনটো এনেকৈ গৈ এইফালৰ পৰা এনেকৈ আহি 3 পাক আৰু দেখুৱাম আমি ক্ল'জ লৈ এতিয়া আমি আপোনালোকক দেখাবলৈ ওলাইছোঁ যিটো ইয়াত যিটো ভোজনালয় ব্যৱস্থা কৰা হৈছে ইয়াত টোটেল আপোনাৰ 110টা শিবিৰ কৰা হৈছে আৰু আপোনালোকক মই ভোজনালয়টো দেখুৱাম চাওক ভোজনালয় ব্যৱস্থা এইটো আমাৰ ইয়াত মানে একেলগে আপোনাৰ 20,000 মানে বাপ আৰু আইসকলৰ মানে খোৱা ব্যৱস্থা আছে হয় তাৰপিছত আৰু দেখিবলৈ পাই আছে যে ইমান লাইনো চেচে হোৱা নাই আৰু আহিছে মানে বাপ আৰু আই সমস্ত আহিছে আৰু যাই আছে মানে তাতে আৰু ভাল আৰু তাতো আছে এইবিলাক ৰখিছে তেখেতসকল আপোনালোকে দেখা পাব যিবিলাক শিবিৰ ইয়াত বিভিন্ন ঠাইৰ পৰা অহা মানুহ ইয়াত মানে ভক্তগণ ইয়াত আছে ইয়াত এম্বুলেন্স সেৱাও মানে ব্যৱস্থা কৰা হৈছে এম্বুলেন্স সেৱাৰ ব্যৱস্থা কৰা হৈছে এই লাইনটো যিবিলাক আপোনালোকে দেখা পাইছে দূৰৰ পৰা যিমান আছে এই দূৰৰ পৰা যিমান ঘৰ আছে গোটেই শিবিৰ এইবিলাক বিভিন্ন ঠাইৰ ইয়াত আপোনালোকে দেখা পাব এনেকৈ এইটো 81 আৰু এনেকৈ বহুত 110টা ইয়াত আপোনালোকে দেখা পাব চিৰিয়েলি যিবিলাক লাইন হৈছে গাঁত বা এনেকৈ ব্যৱস্থা কৰা হৈছে ইয়াত গোটেই শিবিৰৰ মানুহবিলাক য'ত থাকে ইয়াত এনেকৈ গাঁত চাওক বৰ্তমান আমি এতিয়া উপস্থিত আছোঁ ইয়াত যিটো নাটঘৰ শ্ৰীমন্ত শংকৰদেৱৰ যিটো নাটঘৰ আমি তাত উপস্থিত আছোঁ আপোনালোকক দেখাম ইয়াত কেনেকুৱা ধৰণৰ বৰ্তমান ইয়াত একো নাট তেনেকুৱা একো চলা নাই এতিয়া চলিব আপোনাৰ সন্ধিয়া সময়ৰ পৰা চলিব আপোনালোকে দেখা পাব মই আধা চোৱা হ'ল কিন্তু আধা চোৱাই হোৱা নাই এতিয়া মেইন কথাটো হৈছে এতিয়া আমি এটা বস্তু বিচাৰি আছোঁ চক্ৰবিহু বুলি কয় সেই বস্তুটো আমি এতিয়াও বিচাৰি পোৱা নাই আৰু এতিয়া আন্ধাৰে হ'ব হ'ল এতিয়া আপোনালোকে দেখি পাব ইয়াত লাইটৰ ব্যৱস্থা কৰি দিয়া হৈছে আপোনালোকে চাওকচোন এতিয়া আমি খাবলৈ গৈ আছোঁ এতিয়া তাত আমি যাম ইফালে
দেখুৱালোঁ। ইয়াত ভিতৰত আছে যি দেখুৱাব লগা তেনেকৈ আমি যাব পৰা নাই। গতিকে এয়া চাওক, বহুত মানুহ। এবাৰ সোমাই চাওঁ, এবাৰ সোমাই চাওঁ। আমি সোমাবলৈ চেষ্টা কৰিম। আমি ইয়াত সোমাম চক্ৰবেহুত। গতিকে আপোনালোকে চাই থাকক ইয়াত মানে কেনেকৈ কি এনেকৈ সোমাই আহি আছোঁ চক্ৰবেহুত বৰ্তমান। চাওক আমি চক্ৰবেহুত সোমালোঁ। ইয়াত চক্ৰবেহুৰ মাজত আৰু ইয়াৰ পৰা আমি এতিয়া ইয়াত উদ্ধাৰ কৰোঁতে কেৱল ময়ে আছোঁ। মই যিমান আছে ইয়াত ভক্ত এইসকলক উদ্ধাৰ কৰিব লাগিলে অকল ময়ে কৰিব লাগিব। ইয়াত চবৰে পাজত লাগি আছে। আমি ওলালোঁ, ওলাই আহিলোঁ আমি, দেখিছে। আমি এতিয়া আহি খাবলগীয়া হ'ল, ভোক লাগিল। এতিয়া ভোক লাগিছে। ভোক লাগিছে। ইয়াতে আমি খাব আহিলোঁ এটা হোটেলত। বৰ্তমান আমি পৰঠা খাব লৈছোঁ। মানে এটা বস্তু বহুত ভাল লাগিল যে ইয়াতে পিঁয়াজ নহৰু দিয়া নাই। যিহেতু ধাৰ্মিক পইণ্ট অফ এতিয়া আমি পৰঠা খালোঁ। পৰঠা মানে পুৰি টাইপ আৰু বহুত ধুনীয়া লাগিছিল। একদম পূৰা ঘৰত বনোৱা চব্জি টাইপ। আৰু এতিয়া লাল চাহ খাই আছোঁ, পেটটো ভৰি গ'ল, ভাল লাগে। আমি এতিয়া গৈ আছোঁ, আমি যিটো ৰাস্তাৰে আহিছিলোঁ তাৰে অপজিট ৰাস্তাটোতে আমি এতিয়া গৈ আছোঁ। আমি এতিয়া কিবা এটা খাই ল'লোঁ যিহেতু মুখখন কৰিব লাগিব। এতিয়া আমি আছোঁ এই পাণ বন্দাৰত। পাণৰ সোৱাদ, এয়া পাণৰ সোৱাদ। এয়াও ইতিমধ্যে খালে, পাণ খালে, এয়াও খাব ৰৈ আছে, এওঁলোকে চাই আছে। এতিয়া আমি যিখিনি জেগাত এৰি পেলাই আমি পাণৰ সোৱাদ ল'বলৈ গৈছিলোঁ সেই জেগাটোৰ পৰা আমি আৰু গৈ আছোঁ ৰাস্তাটোৰে। কেনে লাগিল? ভাল লাগিছে, বহুত ভাল লাগিছে। এতিয়া আমি চালোঁ, বহুতখিনি চালোঁ। প্ৰথম এক্সপিৰিয়েঞ্চ এইবাৰ মানে ঠিকেই আৰু চব বস্তুৱেই ভাল লাগিছে। মেলা চেলাও ভাল লাগিছে, খোৱা বস্তুও ভাল লাগিছে। এতিয়া ফাইনেলি যাব ওলাইছোঁ আৰু। এয়া চাওক আপোনালোকে গধূলি সময়ৰ যিটো ভিৰ, যিটো জাম লাগিল গাড়ীৰ, সেইটো। এতিয়া আমি গাড়ীত উঠিব গৈ আছোঁ। প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়িলোঁ। এয়াই হ'ল শংকৰ মাধৱৰ দেশ, শংকৰ আজানৰ দেশ। এয়া শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ যিটো এক গোটেই অসম, গোটেই ভাৰত জুৰি যিটো ধৰ্মৰ প্ৰচাৰ কৰিছিল শংকৰদেৱে, তাৰে এই ভক্তসকলে এটা দিনত এই বাৰ্ষিক অধিৱেশনত ভিৰ কৰে। আমি এতিয়া গৈ আছোঁ। এতিয়া গাড়ী ইয়াৰ পৰা আমি হাইৱে যাম, হাইৱেৰ পৰা গাড়ী উঠিম। এতিয়া বাছত এনেকৈ যামত আমি এনেকৈ গৈ আছোঁ। গাড়ীৰ অৱস্থা চাওক, এইখিনিতে আমি ভিডিঅ'টো সামৰোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।